নমস্কাৰ সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি হৈছে আমাৰ মাজুলীত থকা ছেকেণ্ড টু ডে আৰু আজি ছেকেণ্ড পাৰ্টটো মই আপোনালোকলৈ আগবঢ়াইছোঁ। আশা কৰোঁ ভাল পাব। তেতিয়াহ'লে প্ৰথমৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আৰু এতিয়া মৰ্নিং 7:53 হৈছে আৰু আমি এতিয়া যাবলৈ ওলাইছোঁ উত্তৰ কমলাবাৰী সত্ৰলৈ। প্ৰথমে আমি উত্তৰ কমলাবাৰী সত্ৰলৈ গ'লোঁ, তাৰ পাছত আৰু আউনীআটী সত্ৰ যাম। এতিয়া চাই থাকক শেষলৈকে ভিডিঅ'টো। আৰু যদি ফাৰ্ষ্ট পাৰ্টটো চাব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব লিংকটো, তাতে গৈ চাই ল'ব দেই। আৰু এতিয়া আমি উত্তৰ কমলাবাৰী সত্ৰৰ ভিতৰত প্ৰৱেশ কৰিলোঁ। চাওকচোন কিমান ধুনীয়া পৰিৱেশ, আৰু মই আপোনালোকক দেখাই গৈ আছোঁ, তেতিয়াহ'লে চাই থাকক। আৰু এয়া হৈছে উত্তৰ কমলাবাৰী সত্ৰৰ ৰাতিৰ পৰিৱেশ। ইমান ধুনীয়া দেখিছেনে? মই এয়া ৰাতিও আহিছিলোঁ চাবলৈ। ইমান ধুনীয়া লাগিছে পৰিৱেশটো, একদম খুব শান্ত আৰু মানে ইয়াত থাকিলে মানে একদম মনটো ভাল লাগি যায়। এতিয়া আমি নেক্সট আহিছোঁ আউনীআটী সত্ৰলৈ। আৰু আউনীআটী সত্ৰত প্ৰথমে আমি এয়া জোতা চেণ্ডেল খুলি ল'লোঁ, তাৰ পাছতে গ'লোঁ আমি সত্ৰৰ মিউজিয়াম আছিলে, তাত আমি মিউজিয়ামত গ'লোঁ প্ৰথম। আৰু তাত ভিডিঅ' কৰা এলাউ নাই, তো সেইকাৰণে আমি ভিডিঅ' কৰিব নোৱাৰিলোঁ। আৰু এয়া হৈছে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰদেৱ গোস্বামী, আৰু তেখেতকো লগ পাই খুব বেছি ভাল লাগিল। আৰু আমি এতিয়া নেক্সট গৈছোঁ ভকত চাপৰি গাঁৱলৈ বুলি। আৰু আমাৰ যাত্ৰাটো এতিয়া খোজকাঢ়িয়ে হ'ব ইয়াৰ পৰা। আৰু আমি কিমান কি কৰোঁ আপোনালোকক সকলো দেখাই যাম। আশা কৰোঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে। আন্ধাৰ আন্ধাৰ গোটেইখন একদম বহু দূৰ খোজকাঢ়ি অহাৰ পাছত ভকত চাপৰি গাঁৱৰ এজন ব্যক্তিৰ ঘৰত সোমালোঁ। তেখেতে আমাক নিজে মাতি আনিলে কুঁহিয়াৰ খাবলৈ বুলি নিজৰ ঘৰত কৰা। তাৰ পাছত তেখেতে গাঁওখনৰ বিষয়ে বহুখিনি কথা ক'লে, এয়া শুনকচোন। ছখন গাঁও হ'ল, বাকী 10খন গাঁও জেনেৰেল গাঁও। তাত মেজৰিটি OBC মানুহ বেছি আছে 10খন গাঁৱত। এতিয়া কথা টোটেল আমাৰ ইয়াত পপুলেশ্যন হ'ল 5,000 এবভ টোটেল পপুলেশ্যন। NCC কেণ্ডিডেট কৰে মই। আৰু আমাৰ হ'ল এখন চামগুৰি সত্ৰ বুলি কয়।
আমাৰ এই চামগুৰি সত্ৰখন 1663 খ্ৰীষ্টাব্দত আহোম ৰজা চক্ৰধৰ সিংহই প্ৰতিষ্ঠিত এখন সত্ৰ আৰু তেতিয়াই প্ৰথমজন সত্ৰাধিকাৰ আছিলে চক্ৰপাণি আতা। এই চক্ৰপাণি আতাৰ ওচৰত ৰজা চক্ৰধৰ সিংহই শৰণ লৈ এই সত্ৰখনি প্ৰতিষ্ঠা কৰিছিলে। এজোপা বৃহৎকাৰ চামগছ আছিলে, এই চামগছজোপাৰ তলতে সত্ৰখনি প্ৰতিষ্ঠা কৰাৰ কাৰণে নাম দিছিলে চামগুৰি সত্ৰ। আৰু আমাৰ এই সত্ৰখনৰ মূল বৈশিষ্ট্যটো হৈছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ মুখাশিল্প। গুৰুজনাই 500 বছৰ আগতে নগাঁও জিলা বৰদোৱা থানত চিহ্ন যাত্ৰাৰ ভাওনা যোগেদি প্ৰথম এই মুখাকলা তৈয়াৰ কৰিছিলে। এই পৰম্পৰাটো একাধিক্ৰমে চলি আহি আছে আমাৰ সত্ৰ গাঁৱৰ পিতৃ পিতামহৰ। এটা সময়ত অসমৰ সকলো গাঁও সকলো সত্ৰত আছে। কালত আমাৰ কিছুমান সত্ৰ এইবিলাক হেৰুৱাই দিলে বা গাঁওবিলাকত হেৰাই গ'ল। এটা মানে পৰ্যায়ক্ৰমে গৈ থাকিব 1 2 3 4 5 এটা মুখা বনাবলৈ গ'লে 5টা পৰ্যায় হয় আৰু 3 দিন 4 দিন লাগে। একেদিনে পটককৈ মুখাটো নহয় আৰু এই মুখাকে আমি 3টা ভাগত বনাওঁ। এয়া দেখিছা সৰ্প চতুৰ্থ অৱতাৰ লক্ষ্মণৰ এজুৰি কৰিছিলে 9 দিনৰ অৱতাৰ। যেতিয়া হিৰণ্যকশিপুক বধ কৰিব সময় হৈছিলে সেইটো ৰূপ লৈছিলে তলত চোৱা মানুহ ওপৰত চোৱা সিংহ। গুৰুজনাই ভাগৱতত এইটো ৰূপ দেখুৱাই কৰি মুখা আৰু এইবিলাক হ'ল মুখ মুখা বুলি কয়। এইবিলাক হ'ল মুখ মুখা, এইবিলাক এইটো মুখ মুখা বুলি কয়। এইটো হনুমানৰ মুখা। আমি যেতিয়া ভাওনা কৰোঁ আমি এইবিলাক পিন্ধি লওঁ। এইটো যদি মই পিন্ধি দিওঁ এইটো এনেকুৱা হ'ব। বচন কৰি থাকোঁ কাৰণ আগতে আমাৰ মুখাবিলাক ঠিক আছিলে। আমাৰ পিতৃ এইটো কৰি থৈ গ'ল। এই গোটেইকেইটা ভাগ মিলাই আমি 2018 চনত দিল্লীত গণৰাজ্য দিৱসত এই টেবলেটটো আমি বনালোঁ 2 মাহ 3টা কিতাপ। অলপ কষ্ট কৰা হ'ল। আমাৰ উদ্দেশ্য লক্ষ্য এটাই যে গুৰুজনাৰ এই সংস্কৃতি গুৰু সংস্কৃতি আমি কেনেকৈ বাহিৰত আমি প্ৰচাৰ কৰিব পাৰোঁ। ঠিক এটা সুফল দিলে আমাক 27খন ৰাজ্যৰ 27টা টেবলো এইটো অসমৰ আছিলে। তাৰে আমি দ্বিতীয় স্থান ল'বলৈ সক্ষম হ'লোঁ। মাত্ৰ 3টা প্ৰাইজ, মহাৰাষ্ট্ৰ ফাৰ্ষ্ট, অসম ছেকেণ্ড, তৃতীয় ছত্তীশগড় 3টা প্ৰাইজ। গতিকে এয়া হ'ল টেবলোৰ যোগেদি ৰাষ্ট্ৰীয়ভাৱে মুখাক আৰু অকণমান আমি প্ৰচাৰ ব্যৱস্থা। আৰু তাৰপিছত এইখিনি কৈছোঁ এইকাৰণেই কেতিয়াবা তোমালোকে এইবিলাক প্ৰজেক্ট কৰিলে লিখিবা, কাৰণ তেতিয়াহে আমাৰ জাতিটোৰ কথা এনে গম পাব যে আমিও চহকী। গতিকে এয়া হ'ল বৃন্দাবনী বস্ত্ৰ। এইখন আছে লণ্ডন ব্ৰিটিছ মিউজিয়ামত সজাই থৈছে। এইখন অসমৰ বস্ত্ৰ। গুৰুজনাই নিৰ্দেশনাত মাধৱ পুৰুষে নিৰ্মাণ কৰিছিল তাতিকুছিত আৰু সেই বস্ত্ৰখনি উপহাৰ দিছিল নৰনাৰায়ণ ৰজাক। তাতে থাকি আমি ঘূৰি ঘূৰি ভৰি অৱস্থা চাব দেই। এতিয়া আমি ভাত পানী খাই আহিলোঁ। আজি আমাৰ লাষ্ট মানে 2 দিন হ'ল আৰু ইয়াত মাজুলীত থকা। কাইলৈ আমি সোনকালেই যামগৈ। আৰু ইয়াত দেখিছে আমাৰ বাইদেউ একদম অৱস্থা কাহিল হৈ আছে। পানী লাগিছে ঠাণ্ডা, হয়নে? এয়া চব মূৰত শুওঁতেও কাপোৰ একদম তাই মানে। গুড নাইট। আজি হৈছে ডে 3 আৰু আজি আমি ঘৰলৈ এয়া যাবলৈ ৰেডি হ'লোঁ। এইফালে আমাৰ এয়া কংকিতা দীপিকাৰ বেগ সামৰি হোৱাই নাই আৰু আজি মানে ভিডিঅ'টো বহুত দীঘলে হৈ গ'ল। কিমাননো আৰু পিছত দিম বুলি ভাবিম, এলাহতে থাকি যায়গৈ। তো সেইকাৰণে ভাবিলোঁ এইবাৰ দীঘলকৈ অলপ ভিডিঅ'টো দি দিওঁ। আৰু এয়া হৈছে আমাৰ হোষ্টেলটোৰ কেম্পাছটো। আপোনালোকক অলপ ভালকৈ দেখাই দিছোঁ যিহেতু সেইদিনাখনি ফাৰ্ষ্ট ভিডিঅ'টো দেখাবলৈ তেনেকৈ নহ'লে। আৰু এয়া আমি সকলো ৰেডি। আৰু এয়া ৰাতিপুৱাৰ পৰিৱেশটো চাওকচোন কিমান ধুনীয়া হৈ আছে আৰু চৰাই চিৰিকটিৰ মাতবোৰে যে একদম মনটো ভাল লগাই দিছে। আৰু এয়া হৈছে উত্তৰ কমলাবাৰী সত্ৰৰ প্ৰেক্ষাগৃহ, ইয়াতে ৰাস কৰা হয়। তাৰপাছত আমি সকলো ব্ৰেকফাষ্টৰ কাৰণে গৈ আছোঁ। তাতে আমি যাব হ'বই আৰু ব্ৰেকফাষ্ট কৰিয়ে আমাৰ ফেৰী আছে 9:30টাত। So guys, যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইবো কৰি দিব চেনেলটো।
পাহি কৃষ্ণ পবে সহম নাম সেইটো কিয় বেয়া চুই আছে দেখোন বাপৰি উঘালে